দাদাৰ গা বেয়াই নে তাই টোপনি গৈ আছে? নাজানো দেই আৰু ভগৱানে এই জানে তাই গা বেয়াই নে টোপনিয়ে যাই আছে কামৰ ভয়ত। জানে আপোনাৰ কি হলে অন্ধজনীয়ে বা আৰু কি কৰিলে চাই আহো। কাম কৰিব নালাগে মামু কিয় মাতিছা? বলা তোমালৈ মই ৰেডিঅ' কৰি থৈ দিছো। মামু অ মামু ভণ্টি কলৈ গলা? চোৱাচোন তোমালোকৰ বাবে কি আনিছো মই। মামু ইমান ধুনীয়া ফ্ৰক। বলা তুমি এতিয়া পঢ়িব লাগে নহয়। মই চাহ বনাই হ'ব যোৱা, মই চাহ খাবলৈ মন যায় আছে। ৰাজ এইখন ইমান ধুনীয়া শাৰী মোলৈ আনিছা নহয়। এইখন তোমাৰ বাবে নহয়, ভণ্টিৰ বাবে। কি ভণ্টিৰ বাবে ইমান ধুনীয়া শাৰীখন কিয় নিব লাগে? তাই অন্ধজনীয়ে এইখন শাৰী কি কৰিব? হয় তুমি শাৰীখন কিয় দলিয়াই দিলা বৌ? দাদা দাদাই কিবা মোক বেয়া পাইছে নেকি? মোক অন্ধকাৰণে বৌয়ে বেয়া পায় নেকি? তুমি কি কৰি আছা? বলা পঢ়িব লাগে নহয়, কালি এক্সাম আছে। বৌয়ে আমাক গালিও পৰি পাৰে আৰু ভণ্টিকো মাৰে। হৰ্ষিতা তুমি বোলে ভণ্টিক মাৰিছা আৰু গালিও পাৰিছা? অ মাৰিছো, কাৰণ তাই আজি এটা গিলাচ ভাঙিছে আৰু মামু আজিকালি তাৰ হাতৰ কাৰণে ডাঙৰ ডাঙৰ কথা কয়। গিলাচ ভাঙোতে ইমান ডাঙৰ কথা নেকি? তাই কিমান ডাঙৰ গিলাচ এটা ভাঙিছে জানানে? সেইটো কালি সিদিনা তুমি আনিছিলা। ৰাজ মই ওলাই যাওঁ। যোৱাচোন ৰাধা, বৌ পানী অলপমান আনি মুচি দিয়া। চাচোন দাদা বৰ কিমান ফুল আছে। এতিয়া দেখিলা নহয়, মই তোমাক কৈছিলো ইহঁতক ইমান শাস্তি নিদিবা। এতিয়া দেখিলা তুমি ইহঁতৰ কাৰণে অলপ সহায় পাইছা। ৰাজ মোৰ এইবোৰ ভুল নহয়, পাপ।
মই যে তোমালোকক এইবোৰ ব্যৱহাৰ কৰিছিলোঁ সেইবাবে বুজিছোঁ। মোক আৰু নক'বা ৰাজ, মোক নক'বা। পাৰিলে মোক ক্ষমা কৰি দিবানে তোমালোকৰ বৌ বুলি? হ'ব দিয়া।